লঞ্চ সহায় কৰিব বলিউডৰ তাৰকা প্ৰিয়ংকা চোপ্ৰাই আমাৰ এই মুছলমান বনাঞ্চলত হাবি জংঘল বান্দৰ শিয়াল সামগ্ৰীৰ ওপৰত দায়িত্ব দিছে অহা সোমবাৰে এপইণ্টমেণ্ট হ'ব আমাৰ ইয়াৰ নাম হ'ল প্ৰিয়ংকা চোপ্ৰাই আহি অসমৰ লগত বেয়া পাইছে কৈছে যে ভাৰতীয় কৰিব কাম কৰিব লাগে আমাৰ গুৰুদেৱ ভাল নহয় আমি মানে মই আহিলোঁ এওঁ লৈ পেলাই আমি এই বিহুখন বিহু কৰি নোচোঁ আমি এই বন্ধন চৰকাৰে মাতিছে হাৰুৱা গাঁও তাকে অকণমান নাচিব লাগিব সেইটোৱে কথা প্ৰিয়ংকা চোপ্ৰাই বৰ ধুনীয়া খালা দেই পিছে পানী চানী অকণ নাইছান নাই প্ৰতিভা কি কি পায় মানে এটা বিহু কৰি অসমীয়া পুৰণা ঘেৰিয়া তেওঁ কাম নকৰে এতিয়া আধুনিক পৰ্যায় হ'বলৈ এটা চাদৰ মেখেলা নিপিন্ধে পিন্ধি পেলাই গান গাব লাগে ধৰি গ'লে পিন্ধাই এইবোৰ কিমান নাচিব আধুনিক আধুনিক হ'ব লাগে মই ঠিক আছে ঘন্টি